বেক টু মাই নিউ ব্লগ। আজি ব্লগটো ঘৰৰ পৰা ষ্টাৰ্ট হৈ আছে। তো চবকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। তো বেছি দেৰি নকৰি এতিয়া ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইফালে মানে ভাইটিও আহিছে, আজি দেউতা আহিছে, মাও আহিছে। তো ব্লগ অকণমান পাকঘৰৰ ফালে যাওঁ, কি হৈ আছে। তো ব্লগ বেছি দেৰি নকৰি, আৰু বক্সো বজাই আছে, মানে কপিৰাইট নাহিলেই ভাল, আহি গ'লে আকৌ দিগদাৰ হৈ যাব। তো ব্লগ বেছি দেৰি নকৰি বাহিৰত যাম অকণমান। আমাৰ পাকঘৰ। তো এইফালে আজি মাও আহিছে। তো এইফালে কি বা পিঠা বনাই আছে গম নাপাওঁ। মা এইটো কি পিঠা? এইটো তেলৰ পিঠা বোলে। আৰু এইফালে কি এইটো বা কি পিঠা বনাই? কি পিঠা? চিতল পিঠা চৰি। চ' মায়ে বনাই থাকক। তো আমি অকণমান বাহিৰৰ পৰা অকণমান ফুৰি আহোঁ। চ' শায়দ কপিৰাইট নাই, আচ্ছা হি হোগা। চ' এইফালে আছে দেউতা আছে, অকণমান এইফালে পৰা ফুৰি আহোঁ। চ' গাইজ এতিয়া এইফালে কৰি চেইন চেক কৰক। তো এইফালে একদম বক্স পূৰা লগাই দিছে, জুই পোৱাই আছে। চ' এইফালে চাব পাৰিছে ভেলাঘৰত কেনেকুৱা ক্ৰেজি হৈ আছে। তো অকণমান ভিডিঅ' লগত যাম এতিয়া। তো চাব পাৰিছে একদম কিমান ধুনীয়াকৈ লাইট চাইট পূৰা লগাইছে। তো এইফালে চাব পাৰিছে আপোনালোকে চাগে কিবা চাউল, কণী, নহৰু, পিঁয়াজ কিবা কিবি আছে। তো এইফালে আছে চোলা। তো বলক এতিয়া বাহিৰত যাওঁ। ভেলাঘৰৰ ফালে চিধা আহি পালোঁ ঘৰ। তো আপোনালোকে চাগে ভাবি আছে আমাৰ ঘৰত কিবা খানা চানা নাই নেকি। একচুৱেলি এনেই হৈছে, মানে খানা একো নাই। মানে এই ৰিগহঁতৰ ঘৰত মানে আমাৰ চবক গোটেই ফেমিলিকে মানে মাতিছে, তাতে মানে আজি খানা আছে। তো সেইকাৰণে একো ইয়াতে কৰাও নাই, মানে এনেই পিঠা চিঠা বনাই আছে। তো ভাত চাত তাতে খাব চবেই, গোটেই ফেমিলি, অকল ককা আইতা বাদে চবেই। তো সিহঁতৰ ঘৰত খানাত লগ পাই আছোঁ। তো এইখিনিৰ কাৰণে ব্লগ পে বনাই ৰহিয়ে। আহি পালোঁ ৰিগহঁতৰ ঘৰ। তো এতিয়া টাইম হৈ আছে 8:30 9টামান বাজে চাগে। তো এইফালে চাব পাৰিছে একদম জুই পূৰা একদম জ্বলাই থৈ দিছে। জাষ্ট অকণমান পোৱাই লওঁ, যিহেতু ঠাণ্ডা কি কৰিব। চ' পাকঘৰত যাম এতিয়া, কি বা হৈ আছে নাজানো বাৰু। চ' গাইছ এইফালে চাব পাৰিছে মাছ, বেঙেনা ভাজি, দালি। তো আইতাই দি আছে, মা ফালে বহি আছে। তো দেউতাও বহি লৈছোঁ। তো এতিয়া ভাত চাত খাই লৈ, তো বেছি দেৰি নকৰোঁ আৰু সময় হৈ আছে বেছি 9:30 বাজে। তো এতিয়া যাম ঘৰত। তো অকণমান দেউতাতে খাই আছে, মাও খাব। তো বেছি দেৰি নকৰি যাই থাকিম, আৰু জুই অকণমান পোৱাই থৈ তাৰপিছত ঘৰত যাম। যাই আছোঁ, মানে মা দেউতা ভাত খাই আছে, সেইকাৰণে অকণমান দেৰি হ'ব। তো বেছি দেৰি নকৰি 9:30 পাৰো হ'ল যিহেতু। তো বেছি দেৰি নকৰি যাই থাকোঁ আৰু ঘৰ। তো আজিকালি এইখিনি ব্লগ, আৰু যদি ব্লগটো ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। তো সেইকাৰণে বাই বাই, টাটা।